নমস্কাৰ ৰীতামণি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে বুলি। আজি মই লৈ আহিছোঁ এটা ৰেচিপিটো মই আপোনালোকক কেনেকৈ বনাইছোঁ দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা পালে। যিসকলে বনাই খাইছে তেওঁলোকেতো জানিবই কেনেকুৱা, আৰু যিসকলে এতিয়ালৈকে বনাই খোৱা নাই ৰেচিপিটো বনাই ট্ৰাই কৰিব খাব আপোনালোকে আৰু জনাব কেনেকুৱা পালে। আৰু এটা সৰু ৰিকুৱেষ্ট, মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, মই কেনেকৈ ৰেচিপিটো বনাইছোঁ আপোনালোকক দেখুৱাওঁ। আজিৰ ৰেচিপিটো হৈছে নাৰিকল দি ৰন্ধা মাছ। মাছখিনি প্ৰথমতে মই ধুই চাফা কৰি ল'লোঁ। ইয়াৰ বাবে লৈছোঁ মই কেইটামান কাজু, পিঁয়াজ, আদা নহৰু, তেজপাত, এবাটি সৰু নাৰিকল আৰু কেইটামান গোটা জিৰা আৰু সৰিয়হ তেলত দিবৰ বাবে। এতিয়া মই পিঁয়াজখিনি কাটি মিক্সিত দি ল'ম আৰু লগতে দিম মই আদা নহৰু, কাজুখিনি, আৰু লগতে গুড়ি কৰি থোৱা নাৰিকলখিনি। গুড়ি কৰি থোৱা আছিলেই, তথাপিও একেলগতে মিক্সিত দি দিছোঁ। পেষ্ট বনাই ল'লে সুবিধা হ'ব, সেইকাৰণে। এতিয়া মই সকলোখিনি মিক্সিত পেষ্ট কৰি ল'ম। অলপ পানী মিক্স কৰি লৈছোঁ যাতে পেষ্টটো বনাবলৈ সুবিধা হয়। এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মোৰ এয়া পেষ্টখিনি ৰেডি হৈ গ'ল। পেষ্টখিনি হৈ গ'ল। এতিয়া মই যদি দৰকাৰ হয় মই পানী মিক্স কৰি ল'ম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ভালদৰে ফ্ৰাই কৰাৰ পাছত মই এতিয়া কেৰাহীত তেল দি তাতে সৰিয়হ আৰু গোটা জিৰাখিনি দি দিছোঁ আৰু লগতে দিছোঁ এখিলা তেজপাত, নিমখ আৰু হালধিখিনি মই তেলতে দি ল'ম। আপোনালোকে বেলেগকৈও দিব পাৰে আৰু ভালদৰে লৰাই দিব লাগিব। এতিয়া মই তাতে দিম পেষ্টখিনি, দি ভালদৰে লৰাই দিম। ভালদৰে লৰাই থাকিম যাতে কেৰাহীত লাগি নধৰে, আৰু পিঁয়াজ আৰু নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে অকণমান সময় ভাজি থাকিম। এতিয়া তাতে পানী এড কৰিছোঁ। মিক্সিৰ বাটটোত যিখিনি লাগি আছিল সেইখিনি ধুই তাতে দি দিছোঁ। এতিয়া তাতে মই জলকীয়া গুড়ি আৰু গৰম মছলা মিক্স কৰি দিছোঁ আৰু বেলেগ মছলা ব্যৱহাৰ কৰা নাই। আৰু আপোনালোকে ইয়াত যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু অকণমান গৰম পানী দিছোঁ ইয়াতে।
আৰু ভালদৰে যাতে উতলি যায়। এতিয়া প্ৰায় উতলিছে। অলপ সময়ৰ পাছতে মই মাছকেইটা দি দিম। এতিয়া মাছকেইটা দি দিওঁ তাতে। মাছখিনি উতলি আৰু অলপ সময়ৰ পাছতে হৈ যাব। ঠিক এনেকুৱাতে মই অলপ টেঙা দৈ তাত যোগ কৰিম। নেমু দিব পাৰে আপোনালোকে। মই দৈ আছিল তাতে মই এড কৰিছোঁ। অলপ ফেটি ল'ব লাগিব যাতে গোটা গোটা হৈ নাথাকে। দৈখিনি দি মই ভালদৰে লৰাই দিম যাতে গোটেইখিনি গ্ৰেভিত মিক্স হৈ যায়। ৰেচিপিটো সঁচাকৈ বহুত ভাল লাগে খাই। আপোনালোকে যদি খোৱা নাই খাই চাব এবাৰ। কেঁচা নাৰিকলৰ গুড়ি দিলে বেছি ভাল হয় খাবলৈ। মই কিন্তু ইয়াত বজাৰত ব্যৱহাৰ কৰা পোৱা নাৰিকলৰ গুড়িটোৱে ব্যৱহাৰ কৰিছোঁ। এইখিনিতে আপোনালোকে কেঁচা জলকীয়া দিব পাৰে আৰু ধনিয়া পাত যদি থাকে ধনিয়া পাতো দিব পাৰে। মই দিয়া নাই, কিন্তু আপোনালোকে দিব পাৰে। এতিয়া মোৰ হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম আৰু গ্ৰেভিটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে ৰাখিব কিমানটো বিচাৰে। এয়া মোৰ ডিছটো ৰেডি হৈ গ'ল। মই ইয়াতে অকণমান দৈ দি গাৰ্নিছ কৰিছোঁ। ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? যদি ভাল লাগিছে তেনেহ'লে মোক কমেণ্টত জনাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ এটা পুনৰ ৰেচিপিৰ সৈতে লগ পাই আছোঁ আপোনালোকক অতি সোনকালে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।